everyone and welcome back to my YouTube channel. মই সাহিনা আপোনালোক সকলে পুনৰবাৰ মোৰ অন্য এটা ভিডিও লৈ স্বাগতম জনালো। আশা কৰো সকলোৰে ভাল আৰু মোৰো ভালে। তো আজি মানে বহুত এক্সাইটেড আমি মানে পিকনিক যাম আৰু আমাৰ গোটেই সব যাব আমাৰ আবা না যায় আমি সব যাম আৰু ইফালে আমাৰ আলহী আহিছিল যে মোৰ বেটা আহি গ'ল আমাৰ ঘৰলে ফুৰিবলৈ। আবা চুমা দি দিয়া নেগা চুমা ইয়া পোজ দিছে পোজ ফটো উঠিব মানে হি ফটো উঠা বুলি ভাবিছে যে পোজ দি আছে হি। তো আমি যাম আৰু ভাইজানতে সবে মানে বস্তুবিলাক যোগাৰ কৰি আছে তো আমি যাম আৰু এতিয়া এফালে ওলাইছে আমাৰ বাইদেউ ওলাইছে আৰু মা ওলাইছে আৰু এফালে বৌ কলৈ গ'ল এফালে আমাৰ বৌ ৰেডি হৈ আছে আৰু বেনু গাঠি আছে। এতিয়া আমি যাম আৰু গোটেই সবাই মানে পুৰা এক্সাইটেড আৰু দেই আমি যাবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আমাৰ আজি। সব বহিছে মোৰ মা এয়া ভাইজান এয়া দাদা এয়া খুৰী এয়া বৌ আৰু এয়া বা মোৰ আৰু ইফালে মোৰ ভাইজান পানী নাথাকে হাইতে যায় কাজলি তোমার চকুৰে চাও না চাও কৈ না চাবা কাজলি তোমার চকুৰে চাও না চাও কৈ না চাবা মনক বুজাই কিদৰে থম তুমি নুবুজিবা মনক বুজাই কিদৰে আমি এতিয়া খোজকাঢ়ি যাওঁ আৰু অকণমান জেগা গাড়ীৰ পৰা নামি দিলোঁ আৰু আমি যাওঁ। চব আমি যাই আছোঁ আৰু এতিয়া দেই ওপৰলৈ মজা লাগিছে মজা মজা বৌ চাই দিয়ক এফালে বা এফালে খুৰী মা এফালে ভাইজান আমি সবে যাই আছো এতিয়া আপোনালোকে আহিব দেই বহুত ভাল লাগিছে আহি কেনে মোৰ কিন্তু আহিব আপোনালোকেও। চাহ খালোঁ ব্ৰেড খালোঁ ডিম খালোঁ এতিয়া আমাৰ দাদায়ে তৰকাৰী বনাইছে মাংস আৰু আমি ফুৰিবলৈ যাওঁ এয়া দাদা মোৰ পূৰা বনাইছে দাদা বনাই থাকক আমি এতিয়া ফুৰিবলৈ যাওঁ আৰু নে কি বল এতিয়া আমি ফুৰিবলৈ যাই আছোঁ ইয়ে মেৰা বা হে চুলি বান্ধি আছে আৰু পিছফালে আছে খুৰী আমি ফুৰিবলৈ যাম এতিয়া মোৰ বৌ পানী আছে বাল্টি গ'ত
পানী আনি দিয়ক আৰু এইবিলাক আমাক চব আমাৰ চব পিকনিকৰ মানুহ চবে হাই কৈ দে এটা এটা মজা লাগিছে আহি মজা না মজা লাগিছে না দে ক কেনেকুৱা লাগিছে আহি কেনে মজা লাগিছে ভালে লাগিছে দেই নদীটোৰ ওচৰতে আছিল তাত ফটো উঠিলোঁ আহি বহুত ভালে লাগিছে এতিয়া মায়ে ক'ব মাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা দে মায়ে ক হেল্ল' আপোনালোকে বগামাটিলৈ আহিব খুবেই প্লেচটো ভাল মোৰ বহুত ধুনীয়া লাগিছে গতিকে আপোনালোকে সকলোৱে আহিব নতুন বছৰৰ শুভেচ্ছা জনালোঁ 2023ৰ আগতীয়াকৈ সকলোৱে যাতে ভালে কুশলে যাওক আপোনালোকে সকলোৱে বগামাটিলৈ আহিব ভূটান ভাৰত সীমান্তত প্ৰৱেশ কৰিব কেনেকুৱা লাগে আপোনালোকে জনাব আৰু প্ৰাকৃতিক দৃশ্যবিলাকো খুবেই বৰ ধুনীয়া ইমানেই ভাল লাগিছে মোৰ ইমানেই ভাল লাগিছে মই মানে আপোনালোকৰ ভাষাৰে বুজাব নোৱাৰোঁ গতিকে আপোনালোকে আহিব নিশ্চয় চাব বুলি আশা থাকিল আৰু মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু আমাৰ খুৰী ক'ব কেনেকুৱা লাগিল দেই খুৰী কৈ দে কৈ ভালেই লাগিল আহি বুলি কৈ দে তো আমাৰ তাই নকয় বেছি তো আমাৰ ব্লগটো চাব সকলোৱে আমি আহিলোঁ ভাল লাগিছে আহি কেনে ইয়াত আমি বহুত ফুৰিলোঁ আৰু এতিয়া যাই আছোঁ আৰু ফুৰিবলৈ আৰু আমি এতিয়া ভূটান বৰ্ডাৰ যাম বুলি ভাবি আছোঁ তো তাত গ'লেও আপোনালোকক দেখাম আৰু গোটেইখিনি তো চাই থাকিব আপোনালোকে আমি ওপৰত গৈ আছোঁ বুদ্ধদেৱৰ মূৰ্তি চাবলৈ এতিয়া আমি গোটেই খোপা লিখা আছে চাওক মন্দিৰ ভাত পানী খালোঁ এতিয়া যাওঁ মানে ওলাই আৰু ভাবিছোঁ ভূটান যাম বুলি যদি যোৱা হয় গ'লোঁ দেখালোঁ আপোনালোক আৰু যদি যোৱা নহয় তো আমি ঘৰলৈ যাম আৰু আহি বহুত ভাল লাগিল ইয়াত আপোনালোকেও আহিব আৰু সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোৰে দিনবোৰ যাতে ভালে কুশলে যায় আৰু সেইটো বুলি তো যাওঁ আৰু দেই আমি এতিয়া গুড ইভিনিং এভৰিৱান কালি আমি বগামাটি পিকনিক গৈছিলোঁ গৈ আমাৰ খুবেই ভাল লাগিল তো আপোনালোকেও যাব বুলি আশা থাকিল বহুত ভাল লাগে গৈ আৰু বগৰী কিন্তু তাত এভেইলেবল আছে দেই আমাৰ ছোৱালীখিনিৰ কাৰণে বহুত ভাল কিন্তু তাত কাৰণ বগৰী খাব পাৰোঁ আমি টেঙা আমাৰ ফেভৰেট হয় ভাবিছোঁ ব্লগটো ইয়াতে শেষ কৰোঁ আৰু ভিডিঅ'টো মই আপলোড দিমেই আৰু চাব আপোনালোকে কেনেকুৱা লাগে চাই কিনে কমেণ্টত জনাব ভাল লাগে নে বেয়া লাগে আৰু আপোনালোকেও যাব আপোনালোকেও কমেণ্টত জনাব কেনেকুৱা লাগে আপোনালোকৰ গৈ কিনে তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'লৈ আকৌ আপোনাৰ আহিম আপোনালোকৰ মাজলৈ অতি সোনকালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই বাই বাই